Hi friend. Hello friend. আজি আমি আহিছো ৰাখ ধৰণীৰ বিখ্যাত ৰাখখন আপোনালোকে চাই থাকিব। পালো মন্দিৰৰ গেটখন অতি সুন্দৰ লাইটৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে চাৰিওফালে চালে মনটো ভাল লাগি যায় ইমান ধুনীয়া সুব্যৱস্থা কৰি থৈ দিছে। হেল্ল' ফ্ৰেণ্ড, ওয়েলকাম বেক টু মাই চেনেল। সকলোৰে ভালে আছে, লগতে মোৰো ভাল। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ তৰণী ৰাস। আপোনালোকক তৰণী ৰাস বিখ্যাত ৰাস ইয়াতে লাইটৰ সুব্যৱস্থা কৰা হৈছে। আপোনালোকে চাই থাকক, খাই বুলি দিয়ক। হাই এতিয়া আপোনালোকে ভিডিঅ'টো সিমান নাজানে ভিডিঅ'ত আহিবলৈ, মই লাহে লাহে শিকাই দিম, আপোনালোকে চিন্তা নকৰিব। ফ্ৰেণ্ডছ, এতিয়া ভিতৰৰ পৰিৱেশটো দেখাবলৈ গৈছোঁ। অতি সুন্দৰ মনোৰম, কি বুলি ভাষা নাই তাৰমানে, ইমান ধুনীয়া সুন্দৰ লাইটৰ ব্যৱস্থা কৰা হৈছে। মই ফাৰ্ষ্ট টাইম আহিছোঁ তৰণীৰ ৰাস চাবলৈ, আগতে দেখা নাই, এইবাৰ ফাৰ্ষ্ট টাইম শুনিছোঁ আৰু চাবলৈ আহিছোঁ। লগতে আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু উপভোগ কৰক, আৰু কেনেকুৱা লাগে মোক কমেণ্টত জনাব। ফ্ৰেণ্ডছ, আপোনালোকে তৰণী ৰাস চাবলৈ আহিছেনে? মোৰতো ফাৰ্ষ্ট টাইম, আগতে গমো পোৱা নাছিলোঁ আৰু এইবাৰ ফাৰ্ষ্ট টাইম শুনিলোঁ আৰু চাব আহিলোঁ। বিৰাটেই ভাল লাগিছে, লাইটৰ অতি সুব্যৱস্থা কৰা হৈছে। মোৰতো চাই বিৰাটেই ভাল লাগিছে। আপোনালোকে এইবাৰ ৰাস চাবলৈ আহিছেনে তৰণীত? কমেণ্টত জনাবচোন। আৰু ভগৱানবোৰৰ পিছফালে যিটো ড্ৰয়িং কৰা হৈছে অতি সুন্দৰ। ফ্ৰেণ্ডসকলে এয়া মাঘৰ বিহু চাগে, মাঘৰ বিহুৰ মেজি জ্বলোৱা হৈছে, অসমীয়া পৰম্পৰা এটা। ফ্ৰেণ্ডছ, এয়া লাইটৰ অতি মনোমোহা দৃশ্য এইটো। আপোনালোকে ধৰিবলৈ পাৰিছেনে? আমাৰ অযোধ্যাৰ ৰাম মন্দিৰটো দেখাবলৈ চেষ্টা কৰিছে লাইটৰ জৰিয়তে, অতি ভাল লগা দৃশ্য। এয়া শিৱৰ উৰ্ধ অৱতাৰ মূৰ্তিৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছে। ফ্ৰেণ্ডসকল, এতিয়া আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাবলৈ গৈ আছোঁ, য'ত ভগৱানবিলাকক ভালদৰে ধুনীয়াকৈ সজাই পৰাই ধুনীয়াকৈ ৰাখিছে। ফ্ৰেণ্ডসকল, আপোনালোকে দেখিছে লাইটৰ ব্যৱস্থা। মোৰতো বিৰাটেই ভাল লাগিছে লাইটৰ ব্যৱস্থাটো চাই। নিশ্চয় নলবাৰীৰ ৰাসৰ লগত তুলনা কৰিব নোৱাৰি, কিন্তু এইখন এখন অতুলনীয় ৰাস। ফ্ৰেণ্ডছ, ৰাধা কৃষ্ণ শ্ৰীকৃষ্ণৰ সৰুকালৰ পৰিৱেশ এটা দেখাইছে। ফ্ৰেণ্ডসকল, আপোনালোকে লক্ষ্য কৰিছেনে পিছফালৰ ড্ৰয়িংবিলাক অতি মনোমোহা, অতি মনোমোহা। তাৰমানে এটা পৰিৱেশ দেখাবলৈ অতি ভালদৰে প্ৰয়াস কৰিছে তৰণীৰ ৰাইজসকলে। ফ্ৰেণ্ডসকল, এয়া শিৱ, এয়া লোকনাথ, ধুনীয়া এটা কৰি ভগৱানক ধুনীয়াকৈ দৃশ্যাংকন কৰা হৈছে।
আপোনালোকে ভিডিঅ'টো চাই থাকক ফ্ৰেণ্ডসকল। আৰু তৰণী ৰাসৰ সমস্ত পৰিৱেশটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। আপোনালোকে চাইছে যদিও ভিডিঅ'টো মোৰ চাব, আৰু চোৱা নাই যদিও মোৰ ভিডিঅ'টো চাই আপোনালোকে আমোদ ল'ব। ফ্ৰেণ্ডসকল, এতিয়া আমি মন্দিৰৰ ভিতৰৰ ভাগ দেখাবলৈ গৈ আছোঁ, য'ত শংখ, ঘণ্টা, বৰকাহ ধুনীয়া ধ্বনি আহি আছে। এই ধ্বনিটোৱে মানুহৰ মন প্ৰাণ পবিত্ৰ কৰি দিয়ে। ফ্ৰেণ্ডসকল, মোৰ সৌভাগ্য আছিলে মোৰ হাজবেণ্ডৰো আৰু মোৰ লগতে ছাবস্ক্ৰাইবাৰসকলৰো সৌভাগ্য আছিলে যে ভগৱানৰ আৰতি দেখা পালোঁ, আৰু আমি আৰতিও ল'ব পাৰিলোঁ ৰাসৰ চোৱাৰ লগতে। ফ্ৰেণ্ডসকল, মোৰ ভিডিঅ'টো চাই থাকিব, আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। ফ্ৰেণ্ডসকল, এতিয়া আৰু বাহিৰৰ পৰিৱেশ দেখাইছোঁ, য'ত ভগৱানবিলাকক ধুনীয়া কৰি আৰু সজাই ৰখা হৈছে। ইয়াত সকলোৰে মূৰ্তি ৰখা হৈছে, শিৱ, গণেশ, পাৰ্বতী, লক্ষী মা, দেৱী দুৰ্গা, সকলোৰে ধুনীয়া কৰি মূৰ্তিবিলাক সজাই পৰাই ৰাখিছে। এয়া শিৱ, পাৰ্বতী, গণেশ, কাৰ্তিক, ধুনীয়া এখন পৰিয়াল। ফ্ৰেণ্ডসকল, আপোনালোকে ৰাস ক'ত ক'ত চালে? মইতো এইবাৰ ৰাস 3-4 ঠাইত চালোঁ। বিৰাটে ভাল লাগিছে ৰাস চাই। ফ্ৰেণ্ডসকল, আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে কমেণ্টত জনাব। আপোনালোকৰ সহায় সহযোগিতাৰে মই আৰু বেছি আনন্দিত হওঁ, উৎসাহ পাওঁ, আৰু আপোনালোকে এনেকৈ মোক সহায় কৰি থাকিব। ফ্ৰেণ্ডসকল, এইটো হ'ল বাহিৰৰ পৰিৱেশ, য'ত ৰাধা কৃষ্ণৰ এটা ধুনীয়া পৰিৱেশ দেখুওৱা হৈছে। গকুলৰ অতি সুন্দৰ পৰিৱেশ, আপোনালোকে চাই নিশ্চয় ভাল পাব। ফ্ৰেণ্ডছ, ৰাস চাব আহি যদি আপুনি বাণিজ্য মেলাবিলাক নাচায়, এতিয়া আধৰুৱা যেন লাগে। এতিয়া আপোনালোকক বাণিজ্য মেলাবিলাক দেখাবলৈ আহিছোঁ, য'ত আপোনাৰ সকলো ধৰণৰ বস্তু পোৱা যায়। প্ৰথমতে সোমাই আমি দেখা পালোঁ পুচকাৰ দোকান। খাব মন আছিলে, কিন্তু আগতে বাণিজ্য মেলাখন চাবলৈ মন গ'ল, সেইকাৰণে আমি ভিতৰলৈ আহিলোঁ। ফ্ৰেণ্ডছ, ইয়াতে কাপোৰৰ পৰা, গৰম কাপোৰৰ পৰা, ঘৰৰ কিটচেনৰ বস্তুৰ পৰা, আপোনাৰ মণিহাৰী দোকানৰ পৰা, আপোনাৰ লাভ বাৰ্ডছবিলাকৰ ধুনীয়া লাভ গিফ্ট, আপোনাৰ সকলো বস্তু পোৱা যায়। আপোনালোকে যদি তৰণী ৰাস চাবলৈ আহিছে নিশ্চয় গম পাইছে। ফ্ৰেণ্ডছ, এয়া সৰু ল'ৰা ছোৱালীবিলাকৰ বস্তু সামগ্ৰী, আৰু এইফালে আপোনাৰ গৰম কাপোৰ, ভাগ্যৰ লটাৰীও আছে। ফ্ৰেণ্ডসকল, আপোনাৰ ভাগ্যৰ পৰীক্ষাও কৰি চাব পাৰে। মোৰ হাজবেণ্ডে পৰীক্ষা কৰি চালে, কণী 2টা পালে। আৰু এয়া আপোনালোকক জুৱেলাৰীৰ চব দেখাবলৈ গৈ আছোঁ। ফ্ৰেণ্ডছ, ছোৱালী আৰু সকলো মহিলাৰে আকৰ্ষণৰ বস্তু জুৱেলাৰী, তাৰমানে আপুনি নিকিনিলেও বস্তুটো মানে আকৰ্ষণ কৰে। ফ্ৰেণ্ডসকল, আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু ভাল লাগিব আপোনালোকক নিশ্চয়। ফ্ৰেণ্ডছ, তৰণী ৰাসটো মই ফাৰ্ষ্ট টাইম চাই আছোঁ, কিন্তু ইয়াৰে বাণিজ্য মেলাবোৰ বিৰাটে ডাঙৰ, আৰু সকলো ধৰণৰ ব্যৱস্থা পোৱা যায়। আপোনাৰ যদি ঘৰৰ সকলো সামগ্ৰীৰ পৰা, খোৱা বস্তুৰ পৰা আপোনাৰ সকলো বস্তু পোৱা যায় ইয়াতে। ফ্ৰেণ্ডছ, এইখন আৰু বেলেগ ঠাইত বনোৱা এখন বাণিজ্য মেলা তৰণীৰে। ফ্ৰেণ্ডছ, ইয়াৰে ভিতৰত সোমাই আপুনি চাৰিওফালে কেৱল খোৱাৰ বস্তুৰ ভেৰাইটিজ বস্তু পাব। আপুনি চিকেন পকৰা, ফিছ পকৰা, এভৰিথিং, আপুনি যি খায়
যি খায় পুচকা চানা আপুনি খেলাৰ পৰা সকলো ধৰণৰ বস্তু পোৱা যায় আপোনাৰ এভৰিথিং ইয়াতে খোৱাৰ পৰা বস্তুৰ পৰা আপোনাৰ মানে যি কৰে আপোনাৰ চব বস্তু আছে সেই আমি অলপমান পুচকা খাওঁ ৰ'ব এয়া আমি দাদাজনক বনাব দিলোঁ অলপমান স্পাইচি কৰি কিনে জ্বলা খাই যিহেতু আমি ভাল পাওঁ সেইকাৰণে অলপ স্পাইচি ফ্ৰেণ্ডছ এতিয়া আমি এখন পকৰাও খালোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো দেখাব নহ'ল এতিয়া মোৰ হাজবেণ্ডে বোলে মিঠা পান খায় এয়া মিঠা পান বনাবলৈ দিছোঁ মিঠা পান খাই লৈ আমি এতিয়া আৰু তৰণী ৰাসৰ পৰা বিদায় ল'ম ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আকৌ নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টেক কেয়াৰ বাই বাই